everyone, welcome to my channel Life and Living with Priyam. আজি আছো মোৰ ঘৰত যত মানে মই বিয়া হৈছিল মোৰ শহুৰৰ ঘৰত আছো আৰু আজি আমাৰ এটা বিশেষ দিন এটো হৈছে আমাৰ আজি এনিভাৰ্সাৰি হয় সেকেন্ড এনিভাৰ্সাৰি আৰু মোৰ সো আমি এতিয়া গুটে ফ্যামিলিটো আজি লগ হৈছো অকমান বাহিৰত ফুৰিম বুলি ভাবিছো সো ইয়াতে যিহেতু আহিলো এবাৰ সো আপোনালোকক দেখাম আমি কেনেকৈ সেলিব্ৰেট কৰো আপোনালোকে চাই থাকিব দেই ভিডিওটো শেষলৈকে আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব या আমি সব যাব রেডি এতিয়া हेलो एवरीवन আমি ওলাইছো যে দাদাহতৰ এনিভাৰ্সাৰি পাৰ্টিলে সো কাইলাস এনিভাৰ্সাৰি বাট আমি আজি কৰিম বিকজ আজি আমাৰ ভেকেশন হয় তো এফালে আমি আছো এটো আমাৰ মামি এফালে দাদাহত আছে আগফালে এবাৰ দাদাহত বহি আছে ড্ৰাইভাৰ তো দাদা Next আছে এফালে আৰু এখন আমাৰ গাড়ী আছে আগফালে গৈ আছে এই গাড়ীখনটো আমাৰ মানুহ আছে এখনটো আমাৰ মাহত আছে বৌ আছে পাপা আছে তো গৈ আছে গৈ পিনে দেখাম সো আমি এই ৰাস্তাটোৰে আহিছো এন্ড আহি আমি এটো আমাৰ ৰিজৰ্ট আমি যত আহিছো অৰণ্য দা মেৰিয়ান ৰিজৰ্ট এটো এন্ট্ৰেন্স ৰিজৰ্টৰ এন্ট্ৰেন্সটো ধুনিয়া তো এন্ট্ৰেন্স এফালেও আছে ৰিজৰ্টৰ পাৰ্টস এনে দেখিবলৈ বহুত ধুনিয়া বাট ৰাস্তাটো অকমান অকলহৰীয়াৰ নিচিনা ৰাস্তাটো আৰু হিল দিয়া ৰাস্তা 2 কিলোমিটাৰ হিল দিয়া বাকিখিনি পকাই পাব আৰু অকমান হিলি এৰিয়া হয় সো ভালে লাগিছে আহিব পাৰে এটো ৰিজৰ্টৰ ভিতৰত আমাৰ আৰু মানুহ আহি আছে মানে আহি পোৱা নাই কাৰণে আমি সোমোৱা নাই Oh, আমি ৰিজৰ্ট আহি পালো অৰণ্য ৰিজৰ্ট কৰিছা ইয়া ফৰ হোল ফ্যামিলি মামি ভন্টি মা এফালে ভাইটি আছে পাপা আছে সব বিলাক তো আমি আজি এনিভাৰ্সাৰি সেলিব্ৰেশন কৰিম একচুয়ালি আমাৰ এনিভাৰ্সাৰিটো কালি হয় তো আমি আজিয়েই মানে সেলিব্ৰেট কৰিম বুলি ভাবিছো আৰু আজিৰ পৰা ষ্টাৰ্ট হ'ব আৰু মানে কিমান দিন চলে আৰু গম নাপাও আৰু কেনেকুৱা লাগিছে আহি বহুত ধুনিয়া জায়গাটো আমাৰ সময়ত অলপ লাগিছিল ৰাস্তাটো অলপ মানে হেৰি গাটা গুটি আছিল কিন্তু হলো আহি পাই ভাল লাগিছে বহুত ভাল লাগিছে দাদা আইলে ভাল লাগিল ন ভাল লাগিল আৰু কি হৈছে আমি এইখিনি ভিতৰ এম্বিয়েন্স ইমান ধুনিয়া হয় এটা আন্ধাৰে হ'ব আন্ধাৰ বহুত সৰু এৰিয়াটো ইয়া মাহঁতে পুৰা সেলফি উঠি আছে নিজে নিজে তিনিওটাই যে ওপৰৰ ফালে পাৰ্কিং আছে ন ওপৰৰ ফালে বঢ়িয়াকে এয়া ইমান ধুনীয়াকে ৰাখিছেও এইফালে যাই আছো আমি ইয়াতে বহুত ফটো সেশনত পুৰা ফটো উঠিলো আৰু এখন ৱালখন ইমান ধুনীয়াকে ডেকোৰেট কৰিছে পুৰা মজা এয়া পুৰা বহি লৈছে পাপাহঁতে বাহিৰত কিন্তু ইয়াতে অকমান মহ আছে ভিতৰত যাম আমি এতিয়া মাইনা কোৱা কেনেকুৱা লাগিছে আহি কৈ দিয়া একদম পুৰা কেনেকৈ আহিলো আমি আহোঁতেতো পুৰা ৰাস্তাটো বেয়া আছিল তাৰ পিছত আহি যেতিয়া ডেষ্টিনেশ্যন পালো তেতিয়া পুৰা হেপি হৈ গ'ল বহুত ধুনীয়া ডেষ্টিনেশ্যন নামটো কৈ দিয়া নামটো অৰণ্য দা মেৰিয়ান ৰিজৰ্ট এতিয়া আপোনালোকে আহিব ইয়াতে বহুত ধুনীয়া হয় মানে এনভাইৰনমেণ্টটো বহুত ধুনীয়া হয় এই দেখিছেনে কি ধুনীয়াকৈ মানে আৰ্ট কৰিছে 3D আৰ্ট কৰিছে যেন মানে সঁচাকৈ নাওখন চলি আছে এনেকুৱা লাগিছে এইটো বহুত ভাল লাগিছে সেইফালে সুইমিং পুল আছে সেইফালে মই নগলো মাহঁতে তাতে গৈছে আমি এতিয়া ভিতৰত সোমাইছো ইয়াৰ ভিতৰৰ হেৰিবিলাক ইমান ধুনীয়াকৈ সজাই থৈ দিছে একদম সৰু সৰু লাইটিং কৰিছে আমাৰ ষ্টাৰ্টাৰ্ছ আহি গ'ল লেমন টি
পাপাৰ লেমন টি ইমান ধুনীয়াকৈ স্মেল ওলাইছে ইমান ধুনীয়াকৈ সজাই দিছে সিহঁতে উৰিষ্যা মই কৈ আছো A B C D E F Sanmari C Sanmari Seniguthi China Canada Nike Borabani A B C D E F G H I J K L M N O P Q R Arto hoise Arto S D খুৰা কিন্তু এছৰ জাগাখিনিত কিবা এটা বস্তু বিচাৰি থাকা এছৰ জাগাখিনিত খুৰা কিবা এটা বিচাৰি থাকা কিন্তু মোক সেইদিনাখনে মোক কৈছা কিবা এটা বেছি থাকে ৰ'বাচোন চাংচাৰি খুৰাই চাংচাৰিত কিবা এটা বস্তু বিচাৰি থাকে মই কৈ আছিলোঁ আৰু এটা ষ্টাৰ্টাৰ আহি গ'ল আমাৰ এইটো কি হয় ফিছ ড্ৰেগন ফিছ ড্ৰেগন ফিছ নহয় ড্ৰেগন ফিছ এইটো ষ্টাৰ্টাৰ টেষ্ট কেনেকুৱা পূজা একচুৱেলি মই এটা কথা এতিয়াহে ফিল কৰিছোঁ কাৰণ মানে একচুৱেলি মই যে গুৱাহাটী আহিছোঁ সেইটো মই ভিডিঅ' কৰা নহ'ল কিবা কিবি কাৰণত অকণমান ব্যস্ত আছিলোঁ চ' ভিডিঅ' কৰিব নোৱাৰিলোঁ আমি লাষ্ট উইকতে গুৱাহাটী আহিছোঁ কিবা এটা কামৰ কাৰণে আৰু এতিয়া আহিছোঁ যাতে কেইদিনমান থাকিম বুলি ভাবিছোঁ মই এওঁ যাব পাৰোঁ এবাৰ আকৌ বেংগলোৰত যাব মই আছোঁ কিছুদিন দাদাৰ বিয়া মোৰ চ' সেইকাৰণে মই বেছি এডভান্সকৈ আহি গ'লোঁ ভিডিঅ' যিহেতু কৰা নহ'ল তো মই কথাখিনি এতিয়া কৈ দিলোঁ আপোনালোকে মই এতিয়া যদি ভিডিঅ'বোৰ দি থাকোঁ আপোনালোকে চাই থাকিব আজি মানে আমি এনিভাৰ্চাৰীৰ কাৰণে আৰু চেলিব্ৰেট কৰিম বুলি ফেমিলিৰ লগত যিহেতু যোৱাবাৰো আমি নাছিলোঁ ইয়াতে এইটো আমাৰ ছেকেণ্ড এনিভাৰ্চাৰী হয় চ' আমি আহিছোঁ আজি ৰিজৰ্টত অকণমান সময় ইয়াতে স্পেণ্ড কৰিম ৰাতি যাম আৰু চ' আকৌ কালি আকৌ মাহঁতৰ নাম ধৰিছে কিবা কিবি ঘৰতে আছে পৰ্ব সেইখিনিও দেখাম আপোনালোকক চাই থাকিব আমি ইয়াতে বহুত এনজয় কৰিলোঁ গেম খেলিলোঁ কিবা কৰিলোঁ খালোঁ এতিয়া আকৌ মানে অকণমান এতিয়া বাহিৰতে আছোঁ আকৌ মেইন কোৰ্চ খোৱা হোৱা নাই এতিয়া তাৰপিছত খাই লৈ আমি ৰাতিকৈ যাম আৰু ডিনাৰ কৰি এয়া এম্বিয়েঞ্চটো ৰাতি বহুত ভাল লাগিছে মই দেখাই আছোঁ বাহিৰত এয়া মাহঁতে ভিতৰৰ পৰা এতিয়া বাহিৰত আহিছে অকণমান খোজ কাঢ়িবৰ কাৰণে প্ৰায় বহি আছে এইবিলাক আমি ভিতৰত আছিলোঁ এতিয়া বাহিৰত আহিছোঁ মাহঁতে কি কৰি আছে ইমান অ' আচ্ছা ইনভিটেশ্যন শেষে হোৱা নাই নেকি এয়া মামী হয় দেই আজি মামী ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ'ত আহিছে এয়া আমাৰ মেইন কোৰ্চ আহি গ'ল আকৌ এইফালে এটা বেলেগ বস্তু আছে কি হয় পৰ্ক উইথ তিল অঁ মজা
এতিয়া ৰেডি কৰিম আমি খাবৰ কাৰণে চ' আমি খালোঁ বহুত এনজয় কৰিলোঁ বহুত ভাল লাগিল ইয়াতে আহি ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিলোঁ এনেকৈ সকলোকে লগে নাপাওঁ আমি গোটেইবিলাকে একচুৱেলি লগ হৈছোঁ আজি ভাইটি ভণ্টি জাষ্ট আমাৰ দাদা থাকি গ'ল চ' সি আহিব নোৱাৰিলে তো বাকী আমি ঘৰৰ গোটেইবিলাকে আছিলোঁ বহুত ভাল লাগিল আকৌ ভিডিঅ'টো মই এতিয়া শেষ নকৰোঁ বিকজ কালি আমাৰ ঘৰত কালিহে মেইন প্ৰগ্ৰেমটো আছে মানে চ' সেইখিনিও দেখাম আপোনালোকক চ' চাই থাকিব 8:30 হৈছে ইয়াৰ পৰা গৈ আকৌ কালি কাৰণে অকণমান প্ৰিপাৰেশ্যন কৰি আমি শুই দিম ৰাতিপুৱা আকৌ কেক চেক আনিছে বোলে কি থকা বুলি কৈছিলা দীপু চুনু পাউডাৰ চুনু পাউডাৰ এতিয়া মানে কেক চেক কাটি চেলিব্ৰেশ্যন হৈ আছে এইফালে এয়া মই গিফ্টটো পাই গ'লোঁ ধুনীয়া ৱাটছ এটা এতিয়া আমি কেক কাটিম এইটো দিওঁনে হেপী এনিভাৰ্চাৰী চেম টু ইউ Happy birthday to Papu and Priya. Thank you. Happy anniversary. Không cho buổi ra thì cái không được nó vào đây cho nó đi qua đi Tên gì ạ? đó kìa Papa. Nè, không được. Không có gì vậy? Take this year's posting for my friend. এয়া এতিয়া ভিডিঅ'ত কৈছিলোঁৱে আজি মানে নাম ধৰিব আমাৰ ঘৰত তলত চ' আপোনালোক দেখাম আমি এতিয়া পূৰা চব ৰেডি ওপৰত ৰান্ধনীয়ে ভাত ৰান্ধি আছে আমি তলৰ ফালে যাওঁ এতিয়া মাৰ ফ্ৰেণ্ডখিনি আহি গ'ল এতিয়া দেখাই আছোঁ বনাই আছে এয়া পনীৰ বনাইছে ন আৰু কি হ'ল বাকিবিলাক হৈ গ'ল নেকি ভেৰি গুড